বন্ধু বান্ধৱীসকল প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে কেইটামান ইণ্টাৰেষ্টিং খাতৰ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধু বান্ধৱীসকল আজিৰ প্ৰথম খাতৰটো হৈছে হাতীৰ দাঁত কদমৰ পাত ক'ব নোৱাৰিলে জানিম গুণামৰ জাত। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে বেঙেনা গছৰ পাত আৰু ফল। আজিৰ দ্বিতীয় খাতৰটো হৈছে মামাহঁতৰ বাৰীত গ'লোঁ সোমাব পাৰিলোঁ কিন্তু ওলাব নোৱাৰিলোঁ। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰেই ইয়াৰ সঠিক উত্তৰটো হৈছে চেপা। ইয়াৰ পিছৰ খাতৰটো হৈছে নদী আছে পানী নাই গড় আছে মানুহ নাই। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰেই ইয়াৰ সঠিক উত্তৰটো হৈছে মানচিত্ৰ। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ খাতৰটো হৈছে কি পাত ৰন্ধা হয় কিন্তু খোৱা নহয়। কওকচোন ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে তেজপাত। নেক্সট খাতৰটো হৈছে ওপৰৰ পৰা পৰিল দুম দুমে বোলে মোৰ গাটো খং। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে বেল। ইয়াৰ পিছৰ খাতৰটো হৈছে ওপৰত ছাতি তলত গুটি তাক খাই আহিন কাটি। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে কচুপাত। ইয়াৰ পিছৰ খাতৰটো হৈছে পাত আছে ডাল নাই কটা আছে মাত নাই। উত্তৰটো কি হ'ব বাৰু কওকচোন? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে কিতাপ। ইয়াৰ পিছৰ খাতৰটো হৈছে গড়ৰ তলত গড় তাতে পৰি মৰ। কওকচোন ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু বন্ধু বান্ধৱীসকল? হয়, আপুনি চিন্তা কৰাৰ দৰেই ইয়াৰ সঠিক উত্তৰটো হৈছে আঁঠুৱা। ইয়াৰ পিছৰ মজাৰ খাতৰটো হৈছে কাৰাক কুৰুক কৰে হেণ্ডশ্বেক কৰিলে বমি কৰে। কওকচোন ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে দমকল। ইয়াৰ পিছৰ খাতৰটো হৈছে এক টেঙীয়া বগলী নিতৌ নাচে গধূলি। কওকচোন ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? ইয়াৰ সঠিক উত্তৰটো হৈছে বিচনী। ইয়াৰ পিছৰ খাতৰটো হৈছে দিন ৰাতি ঘূৰি থাকে চাবি নিদিলে বাগৰি পৰে। কওকচোন ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে গড়ি। ইয়াৰ পিছৰ খাতৰটো হৈছে জলত জন্ম স্থলত বাস মাকে চুলে হয় সৰ্বনাশ। কওকচোন ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? ইয়াৰ সঠিক উত্তৰটো হৈছে নিমখ।